পাটাছাৰকুছি শাখা সাহিত্য সভাত সভাপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিত্তীয় কেলেংকাৰীৰ অভিযোগ সভাপতিৰ বিৰুদ্ধে সভাপতি দিলীপ কুমাৰ ৰয়ৰ কাম কাজত অসন্তুষ্ট হৈ সম্পাদককে ধৰি 13 গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ সমূহীয়া পদত্যাগ পাটাছাৰকুছি সাহিত্য সভাৰ সোণালী জয়ন্তীৰ হিচাপ দাখিল নকৰাকৈ ধৰি আজীৱন সদস্য ভৰ্তিত 1100 টকাৰ বিপৰীতে 1500 টকা লোৱাৰ অভিযোগ 5000 টকাৰ বিপৰীতে 6000 টকা লোৱাৰ গুৰুতৰ অভিযোগ সভাপতি দিলীপ কুমাৰ ৰায়ৰ বিৰুদ্ধে তেখেত পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সভাপতি মাননীয় সভাপতি কিন্তু মাননীয় বুলি ক'বলৈ মোৰ টানেই লাগিছে আজি কাৰণ সিদিনাখন হঠাতে গৈ তেখেতে যিটো পৰিস্থিতিৰ সৃষ্টি কৰিলে তেখেতে সোণালী জয়ন্তীৰ হিচাপ মোৰ পৰা জোৰ জুলুমকৈ ল'ব বিচাৰিছে সোণালী জয়ন্তী ৰাজহুৱা হিচাপ আজিলৈকে হোৱা নাই য'ত তেনেস্থলত মোৰ পৰা অৰ্থাৎ মই সেই সময়ত সভাপতি আছিলোঁ আৰু মোৰ পৰা এনেকুৱা এটা তেওঁ মানে দাবী জনাইছে যেন মোৰ হাতত হিচাপ আছে তেখেতে মোক হিচাপ দিছে আৰু সেই হিচাপ মই লিখি দিব লাগে মই চিন্তা কৰোঁ মোক নথি পত্ৰ তুমি দিয়া কোন তাৰিখে কি মিটিং হৈছিল মইতো হাজাৰ মিটিঙতে থাকোঁ মোৰতো মনত নাই পাহৰি গৈছোঁ আপোনাক দি দিছোঁ আৰু মোৰ লগত কি নথি পত্ৰ থাকে আপোনাক দিছোঁ নহয় তেওঁ এনেকৈ কয় বোলে মোৰ লগত মোক যদি দিছা মোৰ লগত থাকিলে হয় আৰু তুমি যদি সঁচাকৈ দিছা তোমাৰ লগততো সেইবিলাক আছে নহয় গতিকে তুমি সেই তাৰিখ সেই মিটিঙৰ নাম কি আছিল মোক দিয়া আৰু তেতিয়া মই যদি চহী দিব পাৰোঁ চিন্তা কৰোঁ আপুনি চহী দিয়ক আজিয়ে দিয়ক অমুকে চহী দিছে বকুমবাই চহী দিছে ডিম্বেশ্বৰ শৰ্মাই চহী দিছে ধৰণী ছাৰ কালি আহিব তেওঁ চহী দিব শ্ৰীপদ চৌধুৰী চহী দিছে এনেকৈ বহুত চহী দিছে আৰু আজিয়ে আপুনি চহীটো দিয়ক ৰ'বা আপোনালোকে চাহ তাহ খাওঁচোন এইবোৰ মই চাহ তাহ দিয়াৰ পিছত তেওঁলোকে ক'লে এতিয়া আমি যাওঁ বাইদেউ আপুনি ৰিটিংটো দিয়ক তেনেকৈ ক'লে মই কৈছোঁ ৰ'বা মই অলপ চিন্তা কৰোঁ আপুনি বোলে অমৰ শৰ্মাৰ তাতে চহী দিওঁতে চিন্তা কৰিব লগা শুনাছিল আজি মোৰ তাতে চহী দিওঁতে ইমান চিন্তা কিয় কৰিব লগা হৈছিল আপোনাৰ বোলে এনেকুৱা চৰিত্ৰ এনেকুৱা নীলজ্জ আপুনি ব্ৰহ্মাকুমাৰী অনুষ্ঠানত থাকি আপুনি এনেকুৱা চৰিত্ৰ পাটাছাৰকুছিত দেখুৱাই আছে সেই ব্ৰহ্মাকুমাৰী মই ভাঙি দিম আজিয়ে সেই ব্ৰহ্মাকুমাৰীৰ ওচৰত মই পেটিশ্যন দিম আপোনাৰ বিৰুদ্ধে আপুনি কি ক'ব আহে এইবিলাক তেনেকৈ কৈছে আৰু মই একো মাতা নাই তেখেতে যিহেতু মোৰ ছাত্ৰ তেখেতৰ প্ৰতি মোৰ সদায় শুভভাৱনা আছে মৰম আছে আশীৰ্বাদ আছে তাৰপিছত এনেকৈ কিছু সময় মানে হেৰি বাকবিত আচলতে তেখেতে আমাৰ বাইদেউ যিটো অপমান আৰু ভাবুকি দিলে ধৰ্মক ধৰি কথাটো ক'লে ইয়াৰ এটা আমি বিচাৰিছোঁ ৰাইজৰ ফালৰ পৰা ইতিমধ্যে বাইদেৱে সকলো অনুষ্ঠান মানে উন্নয়ন সমিতি আমাৰ শ্ৰেষ্ঠ অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতি সম্পাদকলৈও কাগজ প্ৰেৰণ কৰিছে বৰপেটা জিলা সাহিত্য সভাৰ সভাপতিলৈকেও কাগজ প্ৰেৰণ কৰিছে ইতিমধ্যে আমাৰ উন্নয়ন সমিতি পাটাছাৰকুছিয়ে বাইদেউৰ সাক্ষ্যদানো লৈছে আৰু অনতিপলমে তেখেতক তাতে বিচাৰৰ কাৰণে তেখেতসকলে তেখেতক নিমন্ত্ৰণ কৰিব বুলিও আমাক কৈছে বজালিৰ পৰা অখেন্দ্ৰ তালুকদাৰৰ ৰিপৰ্ট আছাম 15